নমস্কাৰ। লেখা মেলা কৰা বহুত লোক আমাৰ সমাজত থাকে। সেই সকললৈ উদ্দেশ্যি মই কেইটামান কথা কোৱাৰ আজি ইচ্ছা প্ৰকাশ কৰিছোঁ। মাজে মাজে এই প্ৰসংগত কৈ আছোঁ, তথাপি আকৌ কিছুমান কথা কোৱাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ। মানে আমাৰ সমাজত এনেকুৱা নহয় যে কোনো মানুহেই বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত লেখা মেলা নকৰে, তেনেকুৱা কথা নহয়। অন্যান্য কিছুমান পাঠ্যক্ৰমৰ কথা বা তেনেকুৱা কথা লেখা মেলা কৰাৰ উপৰিও সৃষ্টিমূলক ক্ৰিয়েটিভিটিৰ ফালৰ পৰা বহুত মানুহে আমাৰ সমাজত লেখা মেলা কৰাৰ অভ্যাস এটা আছে। কিছুমানে কবিতা লিখে, কিছুমানে গল্প লিখে, কিছুমানে উপন্যাস লিখে আৰু কিছুমানে প্ৰবন্ধ লিখে, কিছুমানে সংবাদ পত্ৰত প্ৰবন্ধ লিখে, চিঠি লিখে, কিছুমানে লিখি থয় কিন্তু কাকো নেদেখুৱায়, কিছুমানে লিখি কিতাপ ছপায় আৰু কিছুমানে লিখি থকাৰ অভ্যাস আছে কিন্তু তেওঁলোকে কিতাপ ছপাবলৈ হয়তো সুযোগ নাপায়। আৰু এক শ্ৰেণীৰ লেখক আছে, তেওঁলোকে উপলক্ষত কেতিয়াবা বিশেষভাৱে কিছুমান প্ৰকাশন ব্যৱস্থাৰে কিছুমান কিতাপ উলিয়ালে বা স্মৃতিগ্ৰন্থ উলিয়ালে তেওঁলোকে লিখে। গতিকে এই সমাজখনত, আমাৰ সমাজখনত লিখা মেলা কৰা মানুহ বহুত আছে। আগতে সামাজিক মাধ্যমটো ইমান নাছিল, এতিয়া সামাজিক মাধ্যমটো হোৱাৰ পৰা যিসকলে সাধাৰণতে আলোচনী কাকত এইবিলাকত নিলিখা বা কিতাপ হিচাপে প্ৰকাশ নকৰা কিছুমান মানুহেও তেওঁলোকে সামাজিক মাধ্যমত এটা সুযোগ পায়, সামাজিক মাধ্যমৰ যোগেদিয়ে হয়তো ইংৰাজীত বা হয়তো অসমীয়াত লিখা মেলাৰ এটা অভ্যাস কৰে। এই যে লেখা মেলা কৰা মানুহখিনি আছে, এই মানুহখিনিৰ ক্ষেত্ৰত আমি কিছুমান কথা আলোচনাৰ মাজেদি কোৱাৰ প্ৰয়োজন আছে। কাৰণ সময় নাথাকিলেও জীৱনটোত বা ব্যক্তিগত জীৱনত বিভিন্ন ব্যস্ততাৰ মাজত আমি মাজে মাজে কিছুমান কথা পঢ়িবলগীয়া হয়। ইচ্ছানুযায়ী কেতিয়াবা আলোচনীখন পঢ়িবলগীয়া হয়, কোনোবাটো গল্প পঢ়িবলগীয়া হয়, হয়তো দীঘলদিনীয়াভাৱে আমি উপন্যাস এখনো পঢ়িবলগীয়া হয়। অৰ্থাৎ নপঢ়াকৈ আমি থাকিব নোৱাৰোঁ। হয়তো আমাৰ সমাজৰ বহুত মানুহে ব্যক্তিগতভাৱে কিছুমান বেলেগ কামত থাকে কাৰণে, আৰু কিছুমানে ইচ্ছা প্ৰকাশ নকৰে বা কিছুমানৰ পঢ়াৰ প্ৰতি এটা প্ৰৱণতা নাথাকে, তেওঁলোকে হয়তো নপঢ়ে। কিন্তু একেবাৰে যে সমাজত কিতাপ নপঢ়া মানুহ আছে তেনেকুৱা নহয়। বহুতে কিতাপ পঢ়ে, পঢ়া মানুহখিনিক আমি ধৰিব পাৰোঁ। আৰু আমাৰ মাজত কিছুমান মানুহ আছে, তেওঁলোকে যে কিতাপ পঢ়ে সেইটো আমি গম পাওঁ। এতিয়া সাহিত্য জগতৰ ক্ষেত্ৰতে অকণমান মই কথাটো ক'বলৈ বিচাৰিছোঁ যে আমি প্ৰত্যেকেই এই কথাটো উপলব্ধি কৰা উচিত যে সকলো সময়তে, মানে সময়ে আমাক একোটা খুঁটি দি থাকে জীৱনত। 19 শতিকাত এটা খুঁটি দিছিল, তাৰ আগৰ শতিকাসমূহত একোটা ধাৰা দিছিল, 20 শতিকাত দিলে, এতিয়া আমি 21 শতিকাত আছোঁ। 21 শতিকাতো আমি একোটা ধাৰা পাইছোঁ, সামাজিক প্ৰেক্ষাপটত পাইছোঁ, ৰাজনৈতিক প্ৰেক্ষাপটত পাইছোঁ, ব্যক্তিগত জীৱনৰ বিভিন্ন সোঁতত পাইছোঁ, দৈনন্দিনতাত পাইছোঁ, আমি বিভিন্ন ধৰণৰ কথা কিছুমান ধাৰা পাইছোঁ। এতিয়া কথাটো এনেকুৱা হৈছে, যিসকলে লেখা মেলা কৰে, ধৰি লওক কোনোবাই কবিতা লিখে, তেওঁ কবিতা লিখাৰ অভ্যাস আছে, বা গল্প লিখে বা উপন্যাস লিখে, ইয়াৰ মাজত বহুতে ইতিমধ্যে প্ৰতিষ্ঠা লাভো কৰিছে, তেওঁলোকে ভাল লেখক হিচাপে সমাজত এটা পৰিচয় দাঙি ধৰিব পাৰিছে। কিন্তু এই গোটেই লেখকসকলৰ মাজত এটা কথা কিন্তু পৰ্যবেক্ষণৰ যথেষ্ট প্ৰয়োজন হৈছে, আৰু সেই পৰ্যবেক্ষণৰ কথাটোৱে আপোনালোকক ক'ব খুজিছোঁ যে যদি আপোনাৰ যিকোনো এটা জনৰা, যিকোনো এটা সাহিত্যৰ ভাগৰ ক্ষেত্ৰত লিখাৰ যদি অভ্যাস আছে, তেনেহ'লে এই পৰ্যবেক্ষণটোৰ কথাটো অকণমান মন দি শুনক। যে আপুনি যেতিয়া লিখিব, আপোনাৰ মনৰ ভাৱধাৰাৰ পৰা যেতিয়া লিখিব, তেতিয়া কথাটো এনেকুৱা নহয় যে আপুনি লিখাটো সকলোৱে গ্ৰহণ কৰিব। কিন্তু তাতেও এটা কথা আছে যে আপোনাৰ লেখাটো, আপোনাৰ চিন্তা চৰ্চাৰ যিটো গ্ৰহণযোগ্যতা, পাঠকে যে গ্ৰহণ কৰিব, সৰহ সংখ্যক পাঠকে যে গ্ৰহণ কৰিব, সেই ক্ষেত্ৰত কিন্তু কিছুমান কথা আমি বুজা উচিত। আপুনি লিখিব কিন্তু পাঠকে গ্ৰহণ নকৰিব, সেইটো লেখা হ'ব নোৱাৰে। কিন্তু তথাপিও কিছুমান কথা আছে যে আজি আপুনি লিখা কথাটো হয়তো এটা শতিকাৰ পিছত মানুহে বুজি পাব পাৰে, তেনেকুৱা কথাও কিছুমান আছে। কিন্তু তথাপি লেখাৰ পাছত পাঠকৰ যিটো গ্ৰহণযোগ্যতা, সেই গ্ৰহণযোগ্যতাৰ প্ৰসংগত কিছুমান কথা এনেকুৱা
যে আপুনি যদি সঠিককৈ পৰিৱেশটো অধ্যয়ন কৰিব পাৰিছে তেতিয়াহ'লে কিন্তু পাঠকে আপোনাক গ্ৰহণ কৰিব। আজিকালি সংবাদ পত্ৰ আলোচনী বা বিভিন্ন মাধ্যমত আমি কিছুমান লেখা মেলা পঢ়ি থাকোঁ, কিন্তু হয়তো মোৰে নহয় আপোনালোকৰ বহুতৰে এইটো এটা অভিজ্ঞতা হৈছে বা আপোনালোকৰ অৱধাৰিতভাৱেই মনৰ পৰা এটা কথা ওলাই আহিছে যে আজিকালি লেখা মেলাবিলাক পঢ়ি কিবা ভাল নালাগে দেখোন, মানে আকৰ্ষিত বা আকৰ্ষণ কৰিব পৰা শক্তিটো নাই দেখোন। হয়তো আপোনালোকে অতীতৰ কিছুমান লেখকৰ কথা বা কিতাপ পৰ্যায়ক্ৰমে আপোনালোকে তুলনামূলকভাৱে আনিবলৈ চেষ্টা কৰে আপোনালোকৰ চিন্তাত, যে আগৰ এনেকুৱা সাংঘাতিক ধৰণৰ কিছুমান উপন্যাস আছিল, গল্প আছিল, প্ৰবন্ধ আছিল, অতীতৰ সেই লেখকসকলে লেখা কিছুমান কবিতা আছিল, এইবোৰৰ নিচিনা দেখোন এতিয়া বৰ্তমানৰ কোনো লেখা আকৰ্ষিত নকৰে। তেনেকুৱা ধৰণৰ চিন্তা এটা আপোনাৰ হ'ব পাৰে। আৰু এই যে হয় সেইটো বহুতে হয়তো প্ৰকাশ নকৰে, কিন্তু লেখকসকলৰ এটা পৰ্যবেক্ষণৰ কথা আছে যে আপোনালোকে যি লিখি আছে সেইটো পাঠকে গ্ৰহণ কৰিছে নে নাই, সেইটোতো আপুনি পৰ্যবেক্ষণ কৰিব লাগিব। পৰ্যবেক্ষণ কৰা আপোনাৰ এটা দায়িত্ব আছেই, কাৰণ পৰ্যবেক্ষণ নকৰিলে আপোনাৰ লেখাৰ সাৰ্থকতা নাথাকিব। কিন্তু সেইটো কথা আপুনি কেনেকৈ পৰ্যবেক্ষণ কৰিব? যেতিয়া আপোনাৰ কিতাপখন প্ৰকাশ পাব বা আপোনাৰ গল্পটো প্ৰবন্ধটো প্ৰকাশ পাব, যেতিয়া কোনোবাই আপোনাক ক'ব যে এইটো বৰ ভাল লিখিছে, এই কিতাপখন ভাল লিখিলে, আপুনি তেতিয়াই পৰ্যবেক্ষণটো সমাপ্ত হোৱা বুলি ভাবিব নেকি যে আপুনি নিশ্চয় লিখাটো ভাল হৈছে? সেইটো আচলতে নহয়। আজি আপোনালোকক এই প্ৰসংগত মই ক'বলগীয়া গুৰুত্বপূৰ্ণ কথাটোৱে এইটো যে আপোনাৰ যদি লেখাৰ অভ্যাস আছে, আপোনাৰ সমাজত নাম নাথাকিবও পাৰে, আপুনি সকলোৰে পৰিচিত নহ'বও পাৰে, সেইটো আপুনি নিৰাশ হোৱাৰ প্ৰয়োজন নাই। যিগৰাকী লেখকে ভাল লিখিব তেওঁক আপুনি পাঠকে সমাজত পৰিচিত কৰি দিবই, যদি আপুনি তাক দিবলগীয়া অনুকৰণখিনি দিব পাৰিছে। সেইকাৰণে আপুনি কেনেকৈ পৰ্যবেক্ষণ কৰিব যে পাঠকে আপোনাক গ্ৰহণ কৰিছে? আপুনি পৰ্যবেক্ষণ কৰিবৰ কাৰণে কোনো তত্ত্ব, কোনো মতবাদ ইয়াত ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। আপুনি এটা কথাই চাব লাগিব যে যিটো পৰিৱেশত আপুনি বৰ্তমান জীয়াই আছে, এই সামাজিক প্ৰেক্ষাপটত, এই ৰাজনৈতিক প্ৰেক্ষাপটত, এই সাংস্কৃতিক প্ৰেক্ষাপটত প্ৰতিদিনে একোটা একোটা সলনি হোৱা পৰিৱেশ আপুনি লক্ষ্য কৰি আছে। যে আজিৰ পৰা 10 বছৰ আগতে সমাজৰ যিটো ব্যৱস্থা, মানুহে কি ধৰণে চিন্তা চৰ্চা কৰিছিল, তাৰ ফলত কেনেকুৱা ধৰণৰ আনন্দ লাভ কৰিছিল, কেনেকুৱা ধৰণৰ সংকটত আছিল, এই গোটেই কথাবোৰ 10 বছৰ পিছত বৰ্তমান অৱস্থাত সেইটো একে হৈ থকা নাই। হয়তো সমস্যাৰ যিটো প্ৰাবল্য সেইটো মাত্ৰা বাঢ়ি গৈছে। আজি বাস্তৱ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱকে, প্ৰতিগৰাকী পৰিয়ালৰ জ্যেষ্ঠ লোকে কি ধৰণে পাইছে, এটা প্ৰজন্মই কি ধৰণৰ সংকটত ভুগিছে, তেওঁলোকৰ পৰিচয়ৰ সংকট কেনেকুৱা হৈছে, সামাজিকভাৱে চলি থাকিবলৈ তেওঁলোকৰ কি ধৰণৰ বিপদ হৈছে, বা ৰাজনৈতিক প্ৰেক্ষাপটত বা অন্যান্য কিছুমান বৈজ্ঞানিক চিন্তা চৰ্চাৰ ফলত আমাৰ কি ব্যৱস্থা হৈছে, আমি কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, এই গোটেই কথাখিনি যদি আপুনি প্ৰকৃতাৰ্থত পাৰ্চেপ্ট কৰিব পাৰে, মানে অনুধাৱন কৰিব পাৰে, আৰু অনুধাৱন কৰি পেলাই যদি তাক আপুনি সাহিত্যৰ মাজলৈ এটা সৃষ্টিমূলক চিন্তাৰ মাজেৰে লৈ যাব পাৰে, তেতিয়া বাস্তৱ ক্ষেত্ৰত বৰ্তমানত যিসকল মানুহ সমাজ হিচাপে আছে তেওঁলোকে আপোনাৰ লেখা বিচাৰি পঢ়িব। আপুনি আজি কবিতা লিখে, গল্প লিখে, উপন্যাস লিখে, আপুনি অতীতৰ লেখকক অনুকৰণ কৰাৰ প্ৰয়োজন নাই। আপোনাৰ সমসাময়িক লেখকসকলে কি লিখিছে সেইটো অনুকৰণ কৰাৰ প্ৰয়োজন নাই। আপুনি মাত্ৰ বৰ্তমান পৰিস্থিতিটো কি ধৰণে আৱিষ্কাৰ কৰি, পৰ্যবেক্ষণ কৰি, তাত এটা নতুন সৃষ্টিৰ মাধ্যমেৰে, এটা শৈলীৰে লৈ যাব যদি পাৰিছে, দেখিব আপুনি কথাটো প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। আৰু ফলত আপুনি লাহে লাহে দেখিব পাঠকে আপোনাক গ্ৰহণ কৰিবলৈ লৈছে। আজিকালি কি হৈছে যে সাহিত্যৰ জগততে বহুত তত্ত্ব, সেইবোৰ এতিয়া প্ৰায় প্ৰচলন হোৱাৰ পৰা আঁতৰি গৈছে। আমি বিভিন্ন কথা ইতিমধ্যে গম পাইছোঁ। মডাৰ্নিজিম উদাহৰণস্বৰূপে, আধুনিকতা, পোষ্ট মডাৰ্নিজিম বা বিভিন্ন ধৰণৰ সাহিত্যৰ থিয়ৰী, তত্ত্ব, এইবোৰ এতিয়া চব জনাজাত হৈ গৈছে।
বিভিন্ন লেখকে আমাৰ অগ্ৰজ লেখকসকলে অনুজ অগ্ৰজ লেখকসকলে এইবোৰ ইতিমধ্যে আনিছে আৰু হয়তো বহুতে আনি থাকিব কিন্তু সেইবোৰ পৰিচিত হৈছে পাঠক সমাজৰ মাজতো যেনেকৈ একোটা তত্ত্ব সকলো কাৰণে পৰিচিত হৈছে তত্ত্বৰ ওপৰত আকৌ কাউণ্টাৰ আৰ্গুমেণ্ট হৈছে আকৌ তাৰ ওপৰত বিভিন্ন মতবিৰোধ হৈছে কোনোবাটো তত্ত্ব কিছুদিনৰ কাৰণে বিখ্যাত হৈছে তাৰপিছত আকৌ সেই তত্ত্বটোৰ ওপৰত আকৌ এটা মডিফাইড তত্ত্ব ওলাইছে নতুন চিন্তা এটা ওলাইছে ফলত কি হৈছে এটা পৰিৱৰ্তন হৈ আছে কিন্তু আপোনাৰ কোনটো কথা পৰিৱৰ্তন হোৱা নাই আপোনাৰ চিন্তা চৰ্চাৰ যিটো শক্তি আপুনি যেনেকুৱা এটা শক্তিৰে চিন্তা চৰ্চা কৰিব পাৰিব লাগিব মানুহ হিচাপে এজন সৃজনশীল শক্তিৰ অধিকাৰী হিচাপে সেই কথাটো পৰিৱৰ্তন হোৱা নাই আৰু সেইটো প্ৰতিজন মানুহৰে প্ৰতিজন লেখকৰে স্থিৰভাৱে থাকিছে ফলত আপুনি সেই পৰ্যবেক্ষণটো যদি কৰিব জানে তেনেহলে আপোনাৰ লেখা খুব প্ৰয়োজনীয় হ'ব পাঠকে ল'ব আজিৰ দিনটোত কি ঘটনা ঘটিছে গোটেই পৃথিৱীত সাহিত্যৰ জগতত ৰাজনৈতিক জগতত কেনেকুৱা ধৰণৰ প্ৰৰোচনামূলক ঘটনা ঘটিছে মানুহে আজিকালি এনেকুৱা হৈছে যে কথাৰ আড়ালৰ কথা বুজা হৈছে আজি কোনো মানুহে সেয়া ৰাজনৈতিক নেতাই হওক সেয়া কোনো সিনেমা জগতৰ বোলছবি জগতৰ বিখ্যাত মানুহে হওক কোনো উদ্যোগপতিয়ে হওক কোনো সমাজ বিজ্ঞানীয়ে হওক তেওঁলোকে কি ধৰণৰ কথা কয় সেই কথা বুজি পাবলৈ আজিকালি মানুহ ওলাই আহিছে মানুহৰ বুদ্ধিবৃত্তিৰ যিটো মাত্ৰা সেইটো বাঢ়িছে আজিকালি কোনো এজন মানুহে কিবা এটা কথা কৈ মানুহক ঠগাব নোৱাৰে কথা কোৱাৰ আড়ালত কি কথা থাকে মানুহে বুজি পোৱা হৈছে গতিকে তাৰ ফলত সমাজত কি হৈছে লেখকসকলে নিশ্চয় পৰ্যবেক্ষণ কৰিব লাগিব আৰু এটা কথা বৰ্তমানৰ লেখকসকলে যিসকলৰ লেখা মেলাৰ অভ্যাস আছে তেওঁলোকে এই কথাটো গুৰুত্ব দিব লাগিব যে আজি যিটো পৰিস্থিতি মানুহে পাই আছে সেই পৰিস্থিতিটো যদি এনেকৈ বহুদিন চলি থাকে তেনেহলে অদূৰ ভৱিষ্যতত কেনেকুৱা ধৰণৰ কথা এটা হ'ব পাৰে অৰ্থাৎ লেখকসকল ইন সাম ৱে অৰ আদাৰ যিকোনো প্ৰকাৰে কিছু ক্ষেত্ৰত ভৱিষ্যতদ্ৰষ্টাও হ'বলগীয়া হ'ব পাৰে আৰু ভৱিষ্যতদ্ৰষ্টা যদি নহয় ভৱিষ্যতৰ কথা যদি ক'ব নোৱাৰে তেনেহলে তেওঁলোকৰ সেই সৃষ্টি কাল নিৰপেক্ষ কেতিয়াও নহ'ব আজি আপুনি লেখা মেলা কৰে হয়তো আপুনি পৰিচিত নহয় কিন্তু আপুনি নিৰাশ হোৱাৰ প্ৰয়োজন নাই আপুনি সদায় মনত এই কথাটো ভাবি লওক আপুনি সঠিক পৰ্যবেক্ষণ কৰক সঠিক এটা আৰ্হি লওক আপুনি যেতিয়া পৰ্যবেক্ষণটো এটা উচ্চ শিখৰলৈ যাব মানে সঠিকতাৰে থাকিব প্ৰিচাইজ হ'ব আৰু মেচিউৰ্ড হ'ব পূৰ্ণতা লাভ কৰিব তেতিয়া আপোনাক মগজুৱে আপুনি এটা শৈলী দিব যে গল্পটো মই এনেকৈ লিখিব লাগিব আমাৰ অসমীয়া সাহিত্যত একবিংশ শতিকাৰ আৰম্ভণিতে কিছুমান নতুন লেখকে প্ৰতিষ্ঠা লাভ কৰিছে ঠিকই কিন্তু তেওঁলোকে কি কৰিছে আজি মুকলিভাৱে ক'ব পাৰি যে পশ্চিমীয়া সাহিত্যত কিছুমান তত্ত্বৰ অধীনত কিছুমান লেখকে এনেকৈ কথা কিছুমান সৃষ্টি কৰিলে তাৰ অনুকৰণত তেওঁলোকে একোটা আৰ্হি দিবলৈ চেষ্টা কৰিছে যিটো আৰ্হি হয়তো অসমীয়া সাহিত্যত নতুন আৰু তাৰ ফলত আমাৰ লেখক মানে যিসকল পাঠক আছে তেওঁলোকে সেইটো ধৰি ল'লে যে এইটো নতুন কথা গতিকে শ্ৰেষ্ঠ লেখনি কিন্তু এইটো কথা নহয় কাৰণ তেনেকুৱা আৰ্হি সদায় চলি নাথাকে আপোনাৰ চিন্তা চৰ্চাত এটা সীমাবদ্ধতা থাকিব পাৰে আৰু এটা কথা লক্ষ্য কৰিব আমাৰ পশ্চিমীয়া বা পূব প্ৰান্তৰ যিমানবিলাক জনপ্ৰিয় লেখক বিশ্বত এটা ৰিভলিউচন এটা বিপ্লৱ সৃষ্টি কৰি থৈ গ'ল তেওঁলোকৰ আপোনালোকৰ তেওঁলোকৰ যি লেখনি আছে যি সৃষ্টি আছে সেই সৃষ্টিৰ একোটা পৰ্যায় আছে যিটো মানে ফেজেছ অফ ক্ৰিয়েশ্যন বুলি কয় তেওঁলোকে 10 বছৰমান এটা বিশেষ ধৰণে লিখিছে তাৰপিছত পিছৰ পৰ্যায়ত এটা সেকেন্ড ফেজত তেওঁলোকে আকৌ সেইবোৰ অকমান এলিভেটেড অকমান উন্নত পৰ্যায়ত লিখিবলৈ লৈছে অৰ্থাৎ তেওঁলোকৰ এটা স্তৰৰ পৰা এটা স্তৰলৈ ক্ৰমান্বয়ে বেলেগ ধৰণৰ এটা গতি লৈছে বিখ্যাত লেখকসকলৰ সেইটো এটা স্বাভাৱিক লক্ষণে হয় আজি আপুনি বাৰ্নাৰ্ড শ্বৰ কথা ক'ব পাৰে চালমান ৰুশদিৰ কথা ক'ব পাৰে অমিতাভ ঘোষৰ কথা ক'ব পাৰে অৰুন্ধতী ৰয়ৰ কথা ক'ব পাৰে ভাৰতীয় বা
উত্তৰ পূৰ্বাঞ্চলৰ লেখকসকলৰ কথা ক'ব পাৰে তেওঁলোকৰ আৰম্ভণিৰ যিটো সৃষ্টি পিছৰ সৃষ্টিত একোটা বিশেষ শৈলী আপোনালোকে লক্ষ্য কৰিব ইয়াৰ মূল কাৰণ হ'ল এই জগতখনত তেওঁলোকৰ যিটো অনুধাৱনৰ শক্তি সেইটো বিচক্ষণতাৰে তেওঁলোকে বহুত পূৰ্ণতা লাভ কৰিছে পাছত আপুনি যদি কবিতা লিখিছে দেখিব আপুনি যদি কবিতা লিখি কতো ছপাও কৰা নাই আজিৰ পৰা 15 বছৰ আগতে আপুনি নিজৰ ডায়েৰীত যিকেইটা কথা লিখি থৈছে আৰু বৰ্তমান অৱস্থাত আপুনি যিকেইটা কথা লিখিছে দেখিব তাত এটা পাৰ্থক্য আছে কাৰণ আমাৰ জেনেটিক্যালি আমি প্ৰত্যেক মানুহৰে একোটা উন্নতিৰ পৰ্যায় থাকে 15 বছৰ আগতে আপুনি কথাবোৰ যেনেকৈ কৈছিল ভাষাটো আপুনি যেনেকৈ লিখিছিল সেইটো 10-15 বছৰ পিছত 20 বছৰ পিছত কিছু হলেও পূৰ্ণতা লাভ কৰে আৰু কিছু হলেও সেই ভাষাটোত এটা ওয়েটেজ ওজন থাকে গতিকে বৰ্তমানৰ যিসকল লেখক যিসকলে লেখা মেলা অভ্যাস আছে মই আসলতে এই লাইভ ভিডিঅ'টোত সকলোকে সাঙুৰি কৈছো যিসকল ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে যিসকলে আৰু ইখনৰ পিছত সিখন কিতাপ লিখাৰ কাৰণে তেওঁলোকে পৰিকল্পনা লৈ আছে যিসকলে কবিতা লিখে তেওঁলোকে আজিৰ পৰা 10 বছৰ আগত ওলোৱা কিতাপখনত তেওঁলোকৰ কবিতাৰ কিতাপখনত যি ধৰণে কবিতা লিখিছিল এতিয়া বৰ্তমান তেওঁলোকে যিবিলাক কবিতা লিখিবলৈ লৈছে এই গোটেই ক্ৰিয়েটিভ ফেজত মানে সৃজনশীল যিটো পৰ্যায় সেই পৰ্যায়টোত এই পৰ্যবেক্ষণটো কৰিব লাগিব মানে মই আসলতে সময় ইমান নাপাওঁ তাৰ মাজে মাজে কিছুমান লেখামেলা পঢ়ো আগতে কি আছিল আগতে গুগ্ৰাখে গিলিছিলো কিন্তু আজিকালি অকমান অধ্যয়নৰ মাত্ৰাটো মোৰ কমিছে মানে ব্যক্তিগত কথাই হোক বা অন্যান্য কিছুমান কাম কাজত মনোযোগ দিব লগা হৈছে তাৰ ফলত সাহিত্যৰ সমালোচনাৰ ক্ষেত্ৰতো লিখা মেলাটো মোৰ কমিছে আৰু যেহেতু এনেকুৱা এটা মাধ্যম পাইছো মনৰ সন্তুষ্টি হোৱাকৈ কথাবোৰ ক'ব পৰা এটা সুযোগো পাইছো সেইকাৰণে কিছুমান লেখা নিলিখিও কিছুমান ক্ষেত্ৰত আমি ক'ব পৰা হৈ আছো আৰু এটা কথা লক্ষ্য ৰাখিব যে লেখকসকলে যে পঢ়িব লাগিব বহুত পঢ়া শুনা কৰাৰ পাছতহে সাৰ্থক সৃষ্টি কৰিব সেইটো নহয় মানে জেনেটিক্যালি সমাজত আমি যিটো পৰিস্থিতিৰ সন্মুখীন আজি হৈ আছো আমাৰ সমাজত অসমীয়া সমাজত ভাৰতৰ অন্যান্য ৰাজ্যৰ বিভিন্ন ভাষা সম্প্ৰদায়ৰ মানুহৰ যিটো সমাজ তাতো সেই একেটা কথাই হৈছে পশ্চিমীয়া জগততো ঠিক তেনেকুৱাই কথা কিছুমান হৈ আছে অৰ্থাৎ আমি মানুহ হিচাপে প্ৰত্যেকেই একেটা পৰিস্থিতিতে চলি থাকিবলগীয়া হৈছে গতিকে আমি কিছুমান কথা অধ্যয়ন নকৰিলেও হ'ব লেখকসকলে কেৱল বৰ্তমানৰ পৰিস্থিতিটোক যদি অনুধাৱন কৰিব জানে দেখিব যে আজি এজন অসমীয়া লেখকে লেখা এটা গল্প বৰ্তমান অৱস্থাত আমেৰিকাত এজন নতুন গল্পকাৰে লিখা গল্পটোৰ শৈলী আৰু টেন্ডেন্সিৰ লগত মিলি যাব বা শ্ৰীলংকাৰ লগত মিলি যাব আমাৰ ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ লগত মিলি যাব কিয়নো গোটেই জগততে গোটেই পৃথিৱীখনতে ৰাজনৈতিক সামাজিক বা বৈজ্ঞানিক বা প্ৰযুক্তিগত কথাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে এই কথাবোৰক আমি কেনেকৈ আনিব পাৰো আৰু অনাৰ পিছত তাৰ চিৰন্তন সত্যটো যদি উদ্ঘাটন কৰি আমি দিব পাৰো বা ভৱিষ্যতে এনেকৈ চলি থাকিলে কি হ'ব তেনেকুৱাকৈ যদি দিব পাৰো তেতিয়া দেখিব যে গোটেই কথাবোৰ মানে বেলেগ ধৰণৰ সৃষ্টি হিচাপে ওলাই আহিব আৰু সাহিত্য জগতৰ লগত থকা লেখামেলাৰ অভ্যাস থকা মানুহখিনিয়ে একে হিচাপে পাই যাব এটা সৰু উদাহৰণ দিব খুজিছো যে আমাৰ বৰ্তমান অসমীয়া সাহিত্যত অসমীয়া ভাষাত যিসকলে লিখি আছে তেওঁলোকৰ এনেকুৱা কিছুমান লেখক আপোনালোকে চিনাক্ত কৰি উলিয়াওক যিসকলে এনেকুৱা কথা কিছুমান বিশেষভাৱে অধ্যয়ন কৰি দিব পাৰিছে নেকি যে সমাজত বৰ্তমান প্ৰযুক্তিগত যিটো উত্তৰণ হৈছে মোবাইল ফোন ওলাইছে প্ৰতিদিনে আমি কিছুমান গুগল নিউজত পাই আছো যে এটা যন্ত্ৰৰ ওপৰত আকৌ মডিফাইড এটা যন্ত্ৰ ওলাইছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ওলাইছে চ্যাট জিপিটি এইবিলাক ওলাইছে এই যে বিলাক ওলাইছে এইবিলাক ওলোৱাৰ পাছত আমাৰ যিটো মানৱীয় যিটো প্ৰবৃত্তি আমাৰ কিবা ক্ষতি হৈ নেকি অৰ্থাৎ মোবাইল ফোনে মেণ্টেল হেলথৰ ক্ষেত্ৰত
অতি সাম্প্ৰতিক সময়ত বিশেষভাৱে কিবা প্ৰভাৱ পেলাইছে নেকি? আমিতো মোবাইল ফোনৰ ডিমেৰিটছখিনি তাৰ যিখিনি ক্ষতি গমেই পাই আছোঁ, কিন্তু চাইকলজিকেলি যিবিলাক ৰিচাৰ্চ হৈ আছে সেই কথাবিলাকক লৈ এটা পাৰ্টিকুলাৰ পইণ্টত ফ'কাছ কৰি কিছুমান গল্প লিখা হৈছে নেকি? আপোনালোকে আমাৰ বৰ্তমানৰ ভাষাৰ লেখাত বিচাৰি পাইছেনে? ধৰি লওক ৰাজনৈতিক জগতত কিছুমান এনেকুৱা কথা হৈ আছে যে খুব ৰহস্যজনকভাৱে কিছুমান ঘটনা ঘটি আছে। প্ৰতিদিনে ৰাজনীতিবিদসকলে কিছুমান নতুন নতুন কৌশল লৈ আছে। সেই কৌশলবিলাক মানুহে বুজিও পাইছে, অথচ বাধ্যতামূলকভাৱে তাত আত্মসমৰ্পণ কৰিবলগীয়াও হৈছে। এনেকুৱা এটা দিশত কোনোবাই আমাৰ সমাজৰ লেখকসকলে আগবাঢ়ি গৈছেনে? কোভিডৰ সময়ত যিবিলাক ঘটনা ঘটিল গোটেই বিশ্বজুৰি, ডিজেবিলিটি বুলি এটা কনচেপ্ট ধাৰণা আহিল, এই ক্ষেত্ৰত আমাৰ লেখকসকলে কিবা আগবাঢ়ি গৈছেনে যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত সেইবিলাকৰ এটা বিপ্লৱ হৈছে? তাৰোপৰি আপোনালোকৰ মনত আহিব দৈনন্দিন জীৱনত সামাজিক পৰম্পৰা, আমাৰ যে এটা ক্ৰাইচিছ হৈছে সাংস্কৃতিক জগতত, যিটো কালচাৰেল ক্ৰাইচিছ, এই কালচাৰেল ক্ৰাইচিছৰ দিশত আমাৰ বৰ্তমানৰ লেখকসকলে অসমীয়া ভাষাৰে কৈছোঁ, তেওঁলোকে কিবা এটা কথা আগুৱাই নিব পাৰিছেনে? একোটা পৰিয়ালত, গ্ৰামাঞ্চলত বা চহৰাঞ্চলত কেনেকুৱা ধৰণৰ ফেমিলি ক্ৰাইচিছ হৈছে, কিবা কিবি সংকটত আছে, বিভিন্ন সমস্যাৰ অজুহাত লৈ সেই কথাবোৰক এটা বিশেষ বিন্দুত পোহৰ পেলাই আমাৰ লেখকসকলে লিখিছেনে? এই গোটেই কথাবোৰ আমাৰ লেখাৰ মাজত আছেনে? যদি আছেতো ভালেই কথা, আৰু যদি নাই কিয় নাই? এই কথাটোৰ পৰাই আমি এটাই প্ৰমাণ পাব পাৰোঁ যে বৰ্তমান যিসকলে লেখা মেলাৰ কাৰণে এটা অভ্যাস ৰাখিছে, তেওঁলোকে কি লিখিব, কোনটো বিষয় লিখিব, কেনেকৈ লিখিব, এটা খুব কনফিউজন, দধুৰ মধুৰ অৱস্থাৰ মাজত থাকি লিখি থাকে। হয়তো তাৰণাৰ কাৰণে লিখে যে পূজা সংখ্যাৰ আলোচনীৰ কাৰণে এইটো দিব লাগিব, বিহু সংখ্যা আলোচনীৰ কাৰণে এইটো দিব লাগিব, অমুক আলোচনীৰ সম্পাদকে ফোন কৰি জনাইছে যে কিবা এটা মই দিব লাগিব, এনেকুৱা এখন আলোচনী উলিয়াব, তাত মোৰ পৰা এটা কিবা লেখা বিচাৰিছে তাত দিব লাগিব। তেনেকুৱা এটা তাৰণা বা তাগিদাৰ কাৰণে লিখি থকা হৈছে নে কিহৰ কাৰণে হৈছে? আৰু এটা কথা সাধাৰণতে পোৱা যায় যে বহুতে লিখে, তেওঁলোকৰ বহুত আক্ষেপো আছে যে তেওঁলোকে ভাল লিখা বুলিয়ে ভাবি থাকে, কিন্তু তেওঁলোকৰ লেখাবিলাক সাধাৰণতে নচপায়। সেই ক্ষেত্ৰতো গোটেই যে সম্পাদনা গোষ্ঠীৰ দোষ নাই মই ক'ব নোখোজোঁ, সম্পাদনা গোষ্ঠীৰো দোষ আছে যে আমাৰ সমাজখনৰ পৰা কেনেকুৱা লেখকে কেনেকুৱা কনিষ্ঠ হ'লেও বয়সত কেনেকুৱা ভালভাৱে খুব চিৰিয়াছলি লিখিবৰ কাৰণে চেষ্টা কৰি থকা লোকসকলক গুৰুত্ব দিবৰ কাৰণে এটা পৰ্যবেক্ষণ চলাইছে, সেইটো এটা ত্ৰুটি আমাৰ আছে। গতিকে এনেকুৱা কথা কিছুমান আছে। আজি আপোনালোকক লাইভ ভিডিঅ'টোত খুব বুজিবলৈ কঠিন হৈছে নেকি মই বুজিব পৰা নাই, আপোনালোকে মন্তব্যত জনাব। এটা গুৰুত্বপূৰ্ণ কথা বুলিয়ে মই ধৰি লৈ আপোনালোকক কৈছোঁ যে লেখা মেলাৰ যদি অভ্যাস আছে, মানে আপোনালোকে যদি এই অভ্যাসটো ৰাখিছে, জীৱনত যদি এই অভ্যাসটোৰ পৰা কেতিয়াও কোনো অজুহাততে আঁতৰি আহিব নোৱাৰে বা কলমটো আপোনালোকে বন্ধ কৰি ৰাখিব নোৱাৰে, তেনেহ'লে সঁচা অৰ্থত কেৱল লেখা মেলাৰ ক্ষেত্ৰত মই প্ৰতিষ্ঠা লাভ কৰাৰ এটা কৌশলহে ল'ম আৰু তেনেকৈ প্ৰতিষ্ঠা লাভ কৰিম, এটা স্বীকৃতিৰ কাৰণে বিভিন্ন ধৰণে হাইৰাণ হ'ম, এটা দৌৰত নামিম, তেনেকুৱা কথা যদি মনত আপোনালোকৰ নাহে, আপোনালোকে যদি সঁচা অৰ্থত কলমটো শুদ্ধভাৱে সমাজৰ স্বাৰ্থত এটা দায়িত্ব লোৱাৰ স্বাৰ্থত আগবাঢ়ি যাব খোজে, তেনেহ'লে এনেকুৱা ধৰণৰ কিছুমান পৰ্যবেক্ষণ কৰিব। সহজভাৱে কৈছোঁ যে বৰ্তমান অৱস্থাত যিটো পৰিস্থিতি চলি আছে তাক বহল পোহৰেৰে এটা গভীৰভাৱে অধ্যয়ন কৰি মানুহক লেখাৰ মাজত দেখুৱাই দিয়ক যে আজিৰ দিনটোত, আজিৰ মাহটোত, আজিৰ বছৰটোত যিটো সমস্যাই আগুৰি ধৰিছে, যি কথাই আমাৰ সামাজিক দৃশ্যপট আগুৰি ধৰিছে, সেইটোক
সম্পূৰ্ণ স্পষ্টভাৱে বুজি পাব পৰাকৈ, পাঠকে বোধগম্য হ'ব পৰাকৈ কোনো কঠিন শৈলী লোৱাৰ প্ৰয়োজন নাই। এটা সৃজনশীল শক্তিৰে তাত মছলা দি আপোনালোকে লিখিবলৈ চেষ্টা কৰক। যেতিয়া পাঠকে দেখিব যে এই সমস্যাটো এই বছৰত জানুৱাৰী মাহত ময়ে পাইছিলোঁ, আমাৰ ঘৰতে এনেকুৱা ঘটনা এটা ঘটিছিল, বা এনেকুৱা এজন মানুহৰ কথাক লৈ এনেকুৱা ঘটনা এটাই ঘটিছিল, তেতিয়া আপুনি স্বয়ংক্ৰিয়ভাৱে পাঠকে সেই কথাবোৰত গুৰুত্ব প্ৰদান কৰিব আৰু দেখিব সাহিত্যৰ জগতখনৰ উত্তৰণ ঘটিব। লেখা মেলাৰ প্ৰতি, পঢ়া শুনাৰ বা অধ্যয়নৰ প্ৰতি ৰাপ থকা মানুহখিনিয়ে কিতাপৰ ওচৰ চাপিব। নহ'লে কি হ'ব, যে বিভিন্ন প্ৰকাৰে নিজৰ স্বত্বৰ অনুসাৰে নিজৰ শক্তি আছে কাৰণে আপুনি এটা বেটুপাত লগাই কিতাপ বজাৰত উলিয়াই দি অপেক্ষা কৰি থাকিব লাগিব। কিন্তু সেই কিতাপে এদিন আপোনালোকক বিদ্ৰুপ কৰি থাকিব, কাৰণ কোনোৱে গ্ৰহণ নকৰিব। সেইকাৰণে এইটো এটা সেল্ফ এপ্ৰেইজেল বা সেল্ফ এক্সপেৰিমেণ্ট, সেল্ফ ডিস্কভাৰী হয়, আত্মানুসন্ধান হয়। যদি লেখকে আত্মানুসন্ধান সৃষ্টিশীল প্ৰক্ৰিয়াত আগুৱাই দিব নোৱাৰে, তেনেহ'লে কোনো লেখক সাৰ্থক সফল লেখক হিচাপে ওলাই যাব নোৱাৰে। তেওঁলোকৰ লেখনি কেতিয়াও কাল নিৰপেক্ষ হ'ব নোৱাৰে। এটা কথা আজি ৰাতিপুৱাৰ পৰা মোৰ মনত আহি আছিল, আপোনালোকক কথাখিনি ক'লোঁ। কথাবোৰত আচলতে যোগদান কৰিব লাগে। যোগদান নকৰিলে কিছুমান কথা স্পষ্ট নহয়। কেৱল মই কৈ থাকিম মোৰ অভিজ্ঞতাৰ মাজেৰে। মোৰ ত্ৰুটিৰ প্ৰতি আপোনালোকৰ যদি দৃষ্টি নাথাকে, মই যদি ভুলকৈ কৈছোঁ, সেইটো ক্ষেত্ৰত যদি আপোনালোকৰ কোনো দৃষ্টি নাথাকে, তেতিয়াহ'লে মই কৈ থকাৰ কোনো প্ৰয়োজন নহ'ব। কাৰণ কৈ থকাৰ প্ৰৱণতা এটা মোৰ এইকাৰণে আছে যে মোৰ পঢ়ি থকাৰ প্ৰৱণতা এটা আছে। সংখ্যাত এতিয়া কমি গৈছে পঢ়া, কিন্তু কথাখিনি ক'বলগীয়া হৈছে। পঢ়ি ভাল নোপোৱা হৈছোঁ কাৰণে কৈছোঁ। বহুত বয়োজ্যেষ্ঠ লেখকৰ শ্ৰেষ্ঠ বা প্ৰতিষ্ঠিত লেখকৰ লেখাটো আমি এতিয়া একো বিচাৰি নোপোৱা হৈছোঁ। তেওঁলোকে হয়তো ভাবিছে যে মই ভাল লিখিছোঁ, মোৰ এখন সমাজ আছে, পাঠক সমাজ আছে, তেওঁলোকে ভাল পালেই হ'ব। তেনেকুৱা ধৰণৰ মনোবৃত্তি ৰাখিলেও একো কামত নাহিব, কাল নিৰপেক্ষ নহ'ব। এদিন আপোনালোকৰ সৃষ্টি সময়ৰ সোঁতত হেৰাই যাব, সময়ে পুতি পেলাব। এটা গুৰুত্বপূৰ্ণ কথা সহজভাৱে ক'বলৈ চেষ্টা কৰিলোঁ। নিশ্চয় আপোনালোকে উপলব্ধি কৰিবলৈ সক্ষম হৈছে। কিবা এই ক্ষেত্ৰত খুদুৱনি থাকিলে মন্তব্যত জনাব। মাজে মাজে এনেকুৱা কথা কৈ থাকিম। ধন্যবাদ, ইমানতে সামৰিছোঁ। মই ভিডিঅ'টো লৈ থকাৰ সময়ত কোন উপস্থিত আছে জানিব পৰা নাই, তথাপি আশা কৰিছোঁ এই কথাখিনি আপোনালোকে উপলব্ধি কৰিবলৈ সক্ষম হ'ব। সামৰিছোঁ ইয়াতে। ধন্যবাদ, নমস্কাৰ।